Welcome to back my channel সপোনৰ ঠিকনা বিচাৰি নমস্কাৰ দোস্তো প্ৰথমতে আপোনালোকক মই স্বাগতম জনাইছো মোৰ চেনেললৈ প্ৰথম বনাইছো যিহেতু আপোনালোকৰ মৰম আৰু সহাৰি পাম বুলি আশা কৰিলো গতিকে ভিডিঅ'বোৰ চাই যাব আপোনালোকৰ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আজি আপোনালোকক দেখুৱাম ভন্টি দুজনী আম পাৰিব গৈছে ৰাতিপুৱা মৰ্নিংতে পুৱা পকা পকা আমবোৰ পাৰিবলৈ গৈ আছে আহক চাও ৰাতিপুৱা ৰাতিপুৱা কাম নাই হে কাম নাই আম পাইছে ৰাতিপুৱা শুই উঠি কাম নাই তহঁতৰ হা কি পাইছ ৰাতিপুৱা অ বাপায়ে ইমান উখ ৰাতিপুৱা ইমান উখ আমজোপা জোকাৰি আছে এইডাল ডাউকি লৈ ৰাম বাপায়ে খাই নাই পোৱা নাই কি তহঁতে ঐ আম ভূত কেজনী ইমান জংঘলৰ মাজত তহঁতে আম বিচাৰিছ মহ কমাই ৰাতিপুৱাই আৰু কাম নাই তহঁতৰ পঢ়া শুনা ধান্দা নাই কাম ধান্দা নাই ৰাতিপুৱাই আম খাবলৈ আহিছে অ বাপায়ে অ বাপা ইমান দীঘল ডাউকি লৈ দুজনী আম খাই পাইছ নাই ঐ তহঁতে আম খাই নাই পোৱা নাই কি তহঁতে ঐ ইমান ওখ গছজোপা যে জোকাৰি আছ তহঁতে পপ্পাৰে বাৰে কিমান পালি ঐ বাৰে এইবিলাক বিচাৰি ফুৰিছ তহঁতে পকাম ৰাতিপুৱা কাম নাই কেজনী আম বিচাৰি ফুৰিছে আৰে বাহ কি কৰিবি খায়গা ইমানবোৰ আম অকলে খাবি নে কি ঐ তই নাখাও অলপ হুহি চাম আৰু দিলে বাপাৰে ইমান ধুনীয়া মজা আম ৰে ৰাতিপুৱা পকা আমখন বাৰে ইমানখন গেলাই ওলাইছে পাই কি ওলাইছে পোক বাৰে পোক বা আহি যাওক খাবলৈ আহি যাওক কি ধুনীয়া পকা আম আহি যাওক খাবলৈ বহুত মিঠা টেষ্টি খোৱাই নাই নেকি কাটি মনিটো এনে বেয়া কৰিছে মানে পুৰা এই পোক ওলাইছে আম পোক কৰিছে চাট খাই আছে ইয়েৰে সেই কেজনী তামাম খাইছে এজনী হাততে লৈ খাইছে অ বাপাৰে আৰু মুকু দিলে এইটো বাটি এক বাটি বাৰে আৰু মুকু এক বাটি দিলে আৰু আম ধুনীয়া মজা একদম পকা আপোনালোকৰ দেখিলে খাওঁ লাগি যাব বহুত মিঠা হয় আহক একেলগে খাওঁ ইমান মজা বহুত টেষ্টি আছে আহক একেলগে খাওঁ বহুত মজা আছে দেই ভণ্টিজনীয়ে ধুনীয়াকে কাটিলে আৰু মজা খাবলৈ
আহক 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 একেলগে খাই যাওঁ বহুত বহুত টেষ্টি আহক একদম একেবাৰে ঘৰৰ তেজা তেজা আম পকা পকা মিঠা মিঠা খাবলৈ খুব ভাল লাগে আহক একেলগে খাওঁ পুৰা মজা পুৰা এক বাটি দিলে আৰু খাই আছো খাই শেষ কৰিব পৰা নাই আহক আপোনালোকেও ইমান ধুনীয়া মজা আৰু ঘৰৰ একদম পকা পকা টেষ্টি টেষ্টি আম আহক খাওঁ একেলগে খাই আছো খাই শেষ কৰিব পৰা নাই আহক আৰু আছে গছত পাৰি দিম এইজোপা গছ এইবোৰ গছ ধুনীয়া ধুনীয়াকৈ পকি আছে লাগি আছে এইবোৰ ডাৱৰুখি ওপৰৰ পৰা পাৰি দিয়ে আৰু ভণ্টিহঁতে পাৰিলে আৰু তাকে কাটি মেলি দিছে খাইছো আৰু মই একো কৰা নাই বুটলাও নাই আম এটা কিন্তু খাইছো আৰু দেই তামাম গুটি লগা আমখিনি আৰু ছাগলীৰ কাৰণে দানা থৈ দিয়া হৈছে আৰু এনেকে খোৱাৰ পিছত বেগত